मैखान्थ थायिया सोरखारनिफ्राय अनसुंथाइ मोनाखै। धेमाजि जिल्ला 2 नं मुरखुंसेलेक गामिनि मैखान्थ थायिया मिसिं बर' लालु देउरि निसि बायदि गोबां रोखोमनि जि दानाय आगर एरनो हायो। बे खामानिखौ बियो 1995 निफ्राय जागायनानै दिनैसिम मावगासिनो दं। बिथां मैखान्थ थायिया जि दानायजों लोगोसे गेलेनायावबो गोबां सिनायथि जानायजों लोगोसे देरहानानै सनानि मेडेल मोननो हादों। लोगोसे फेशन श' दिन्थिनानैबो गोबां सार्टिफिकेटबो मोननो हादों। दुखुनांथाव बाथ्राया बेसो बिथाङा 1970 निफ्राय दिनैसिम जेसेबां हारिनि मुं लाखिनो हाब्लाबो रावबो दोलो एबा सरकारा अनसुंथाइ होफेराखै होनना बिथाङा फोरमायदों। अब्लाबो बिथाङा गावनि जि दानाय हुदाखौ गाराखै। नाथाय थांनाय 2020 निफ्राय बिथाङा मुलुगनाङै कर'ना भाइरास साग्लोबसारनायाव लकडाउन जानायनि जाहोनाव गोबां उसुबिदानि थाखाय जानाय लोंनाय जोबोद जेंनाजों जुजिनो गोनां जादों होनना खौरांगिरिनि सिगाङाव फोरमायदों। नमस्कार, मोर नाम मैखान्थ ताये। मोर आसल गड़ अरिजिनेल तो ललाटत। मैं बर्तमान 2 नं मुरखुंसेलेक नंदनचुং टाउन पट इते मैं निजर माने जीविका तो निर्वाह करी बर्तमान 1970 सनर परा এই বোৱা কটা কামত মই জড়িত হৈ পেলাইনি বহুতো শিপিনীক মই পেলাৰ কৰি মই নিজে পাৰদৰ্শিতা দেখাই এই জনাইকণতে মই এনেকাই মোৰ ঘৰৰ সংসাৰবোৰ চলাই মেলি এখন বোৱা কটাত মই আছিলোঁ। 80 চনৰ পৰা 2004 লৈকে বিনা দৰমহাত মই কাম কৰি আছিলোঁ। তাৰে পৰা বিনিময় কৰি পেলাই মোৰ মানুহজনীও লগত আছিলে, দুজনীক আছিলে, এজনীটো মৰিলে বাৰু। বোৱা কটাতে আমি দুজনে জীৱিকা কৰি পেলাই মোৰ যিমানখিনি মানে পৰিয়ালক আৰু যিমানখিনি অসমত বা আমাৰ মিচিং এৰিয়াত যি ফুল লাগে এইবিলাক মানে নতুন পদ্ধতিৰে পাকচাংগামিক বুলি কৈ পেলাই চবকে শিকাই মেলি সময়কণটো মই চলি আছিলোঁ। কিন্তু মোৰ দুৰ্ভাগ্যনে আমাৰ জনসমষ্টিয়ে দুৰ্ভাগ্যনে মোক তাৰ পৰা মানে কেলেংকাৰী অৱস্থাতে মোক খেলি মেলি কথা কোৱাৰ কাৰণে মই ওলাই আহি এইখন এতিয়া য'ত আপোনালোকে থিয় দিছে এইখন জেগাত মই আহি পেলাই অসমক আঁকি কৰি আমাৰ জনগোষ্ঠীক আঁকি কৰি এই কামকে কৰি মই এতিয়ালৈকে বৰ্তমান টকা পইচা ওলাই দেশে বিদেশে মই খেলিবলৈও যাওঁ। তাৰপৰা গৈ পেলাই নি এতিয়া বৰ্তমান যি মোৰ অৱস্থা পানীত আঠ নচৰা হৈ অৱস্থা হৈছে। আৰু 1975ত মোৰ যিটো বোৱা কটা মাকৰ নামত ৰেজিষ্ট্ৰেশ্যন হৈছিলে এই ৰেজিষ্ট্ৰেশ্যন মতে মই কাম কৰি আছিলোঁ। জনাৰ লোকেল লিডাৰবিলাকে মোক মাতি আনি পেলাই এই বোৱা কটাত মোক ফচাই পেলাই বিনা দৰমহাত মই 80 চনৰ পৰা এতিয়া বৰ্তমান মানে 2004লৈকে মই থাকি পেলাই মোৰ একেবাৰে জীৱনটো পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিলোঁ। কিন্তু তথাপি মই হাৰি যোৱা নাই। মই এই কৰ্মৰে মোৰ জীৱনক বা মই গতি কৰি লাহে লাহে মই আগবাঢ়ি গৈ আছোঁ। এতিয়া মই বহুতো অনুদান বিচাৰিলোঁ আৰু কোনোজনে মোক নাই দিয়া। বৰ্তমান এতিয়ালৈকে মোক এই 3 ৰুম ঘৰ এটাও দিয়া নাই। কিন্তু এবাৰ দিব বুলি শুনিছোঁ, কিন্তু এতিয়ালৈকে দিয়া নাই। এইটোবি মই অ'কে কৰিছোঁ নিজৰ কৰ্মৰ ওপৰত জীয়াই থাকিবৰ কাৰণে আৰু মই মোৰ কাষ্টমক জীয়াই থকাৰ কাৰণে জাতি বৰ্ণ নিৰ্ভয়কে মই ফুল বাছোঁ। আদি মিচিং বড়ো অসমীয়া সকলো আপাতানি নিচি এইবোৰো মই চব চল বনাওঁ। মই কি অৰুণাচলতো মই এনেকৈ শিক্ষা কৰি 10 দিন 15 দিন একমাহ থাকি পেলাই মই কিছু টকা লৈ পেলাই মই অসমৰ বাহিৰতো যাওঁ আৰু তাতো মই খেলি আহোঁ এইবোৰ পইচাৰে। আৰু ঘৰলৈ আহি মই আকৌ কাম কৰিয়ে এতিয়া বৰ্তমান এতিয়ালৈকে মই জীয়াই আছোঁ বুলি মই ৰাইজৰ আগত আপোনালোকক অনুৰোধ কৰিছোঁ যাতে আজি উঠি অহা চামে আজি মোক যে মোৰ ঘৰত আহি পেলাই যে মোৰ যে সুখ দুখৰ কথা সুধিছে তাই হকেক এই 4-5 জনলৈকে মই অনেক ধন্যবাদ দিছোঁ আৰু কোটি কোটি নমস্কাৰ কৰিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ আমাৰ অসমবাসী জনা বুজা আমাৰ মিচিং সমাজৰ যিবিলাকে লোকেল লিডাৰ আৰু যিবিলাকে MSC TMPK আৰু মিমে কেবাং বা এনে কেবাং সকলোকে মই হেৰি কৰি মোক নজনা নহয় চবেই জানে, জানিও নজনা নিচিনাকৈ আজি আছিলে। কিন্তু মোৰ ভাইগৈ আনিছে নে কি আনিছে এই 5টা ল'ৰাই আজি মোক মোৰ চোতালত মোৰ লতাত এই মোক উঠাৰ কাৰণে মই আৰু আনন্দিত। তথাপি মই হাৰি যোৱা নাই। কিন্তু এতিয়াও মোৰ সময় আছে। আপোনালোকে মোক অকণমান সহায়তা কৰিবলৈ বিচাৰক। মই এটা অনুষ্ঠানটো মই জীয়াই ৰাখিম।
সকলো জাতি বৰ্ণৰে মই ফুল বাচি যাতে মই অসমখনক জিলিকাই ৰাখিবলৈ মোৰ মন আছে। সমান হিচাপে নাই হেৰি প্ৰচেছনটো মই 80 চনৰ পৰাহে দিছিলোঁ। দিয়াৰ পৰা লখিমপুৰৰ পৰাও মানে ছোৱালী দিছিলে আৰু ধেমাজিৰ পৰাও দিছিলে। এইবোৰতো বহুত বছৰ আগতে গ'ল। তাৰপৰা এনেকৈ কৰি পেলাই বোৱা কথা মই হেৰি তাত থাকোঁতে হেৰি অমানবাগীকৈ কাপোৰ বনাই এনেকুৱাও সিহঁতক বনাব দিছিলোঁ আৰু সিহঁতক চাৰ্টিফিকেট দিব পৰাও মোৰ নিটিং কাটিং এম্ব্ৰইডাৰী হেণ্ডলুম এই 4টা চাৰ্টিফিকেটৰ মোৰ পাৰদৰ্শিতা আছে আৰু মই দিব পাৰোঁ। এইবিলাক সিহঁতে লৈ পেলাই লোন লৈ পেলাই সিহঁতে মানুহৰ মোক কিন্তু কোনো চৰকাৰে বা মোক চিনি নোপোৱা নিচিনা হৈ গ'ল। তাৰপৰা মই বহুতে কৰি চাইছিলোঁ, আবেদন নিবেদন কৰিছিলোঁ, স্কিমো মই বনাইছিলোঁ 25 লাখৰ হেৰি এটা। মোৰ মাটিও আছে, মাটিও দেখাইছিলোঁ, বঁটা দিছিলোঁ, কিন্তু বৰ্তমান কোনো হেৰি নোহোৱাত মই এতিয়া এনেকুৱা হৈ আছোঁ। গতিকে আপোনালোকৰ ফালৰ পৰা কিবা এটা উপায় সহযোগ দিলেতো মই আৰু এতিয়াৰ পৰা মই অকণমান আগৰ নিচিনাকৈ উঠি যাবলৈ মন আছে। এই যে কৰোণাত এতিয়া এইফালেও যাবলৈ নোৱাৰে, এইফালে যাব নোৱাৰে, সেইকাৰণে ঘৰতে বহি আছোঁ। এটা মোৰ এটা কাহিনী বা ৰহস্য নিচিনা হৈছে। মই এজন খেলুৱৈ, মই খেলি থাকিবৰে মন, মই আৰু খেলিয়ে থাকিম। মই 1994 পৰা আমাৰ জোনাইত মানে ডিষ্ট্ৰিক্ট হিচাপে খেল এটা হৈছিলে, চিলাপথাৰ ধেমাজি জোনাই মিলি পেলাই আমি ইয়াতে খেলি পেলাই চিলেকশ্যন হৈ পেলাই ফাৰ্ষ্ট নগাঁৱত খেলিছিলোঁ অল আছাম মানে মাষ্টাৰ এথলেটিক। তাৰপৰা নগাঁৱত খেলি পেলাই মই 3টাতে মই মেডেল পালোঁ। 800 মিটাৰ, 1500 মিটাৰ, 5 কিলোমিটাৰ ৱাকত। তাত পাই পেলাই মই হেৰি কৰ্ণাটকত চিলেকশ্যন হৈছিলোঁ, কৰ্ণাটক মহীশূৰত। তাতো মই মানে গ'ল্ড মেডেল পাইছিলোঁ আৰু এছিয়ান গেমছত চিলেকশ্যন হৈছিলে, তাত মানে যাব নোৱাৰিলোঁ টকা পইচা নোহোৱাত। আকৌ তাৰপৰা প্ৰত্যেক বছৰে মানে কৰোণা নোহোৱা সময়ত অসমত মানে নৱেম্বৰ ডিচেম্বৰত হয়, তাৰপৰা অসমৰ বাহিৰত মাৰ্চ এপ্ৰিলত হয়। কিন্তু এতিয়া 2019ত মই মণিপুৰত খেলিছিলোঁ নেশ্যনেলত। তাতে মই মোৰ পাৰদৰ্শিতা দেখাই পেলাই মই 3টা খেলতে এটা থাৰ্ড, ছেকেণ্ড, ফাৰ্ষ্ট পাই পেলাই নি আমেৰিকাত বিশ্ব খেলত চিলেকশ্যন হৈছে বুলি তাক ঘোষণা কৰিছিলে। আৰু সহায় কৰিবলৈ অৰ্জুন যোগেশ্বৰ বৰুৱা ছাৰেও মই ৰিকুৱেষ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু কৰিবলৈ কৈছিলে। তাৰপৰা কিন্তু এই কৰোণা সমস্যাত এইবোৰ বন্ধ হোৱাত মই আজি ৰখিব লগা হৈ গ'ল। তাৰ ভিতৰত মোৰ মানে যিখন মোৰ মানে দোকান, যিখন মোৰ কাপোৰৰ এইবোৰ মানে কৰোণাৰ সমস্যাৰ পৰা আহিব পৰা নাই, গৈ পেলাই দিব পৰা নাই। এতিয়া মই ঘৰতে বহি পেলাই পানীৰ আনচৰা অৱস্থাত আছোঁ বুলি আপোনালোকক বাৰে বাৰে কৈছোঁ, যাতে মোক খেলৰ পক্ষেও আৰু বোৱা কথাটো আকৌ পুনৰ জীৱিত কৰিবৰ কাৰণে ঘৰ এটা বনাই পেলাই মই মোৰ সঁজুলিবোৰ ভালকৈ ৰাখিব পৰাকৈ গভৰ্ণমেণ্টৰ পৰা, চৰকাৰৰ পৰা সহায় এটা পালে মই অতি আনন্দিত হ'ম বুলি মই কৈছোঁ। Central Institute of Technology, Kokrajhar. Admission going on for the season 2021 and 2022. Programs offered of Diploma, BTech, BDes, MTech and PhD. Facilities provided: best library in the Northeast, bus facility, hostel, 24/7 internet, Wi-Fi and many more. 24/7 power and backup, digital classroom and best laboratories. More details, contact us on 7086187124. Our email is citadmission@cit.ac.in. Our website is admission.cit.ac.in. CIT alumnus are working in one of the best companies like Amazon, Baidu, Cognizant, Wipro, Infosys, Indian Oil, Erection, NSC, etc.